মইনো দিনটো কি কাম কৰোঁ আপোনালোকক দেখুৱাই লওঁ বুলি ভাবিছোঁ। এয়া চাওক। আৰু আপোনালোক কি কৰি থাকোঁ মই এইবোৰ দেখুৱাই থাকিম বাৰু। মই এতিয়া দেখোঁ আৰু ঘৰত মানুহ নাথাকিলে মই বহুত ভাল পাওঁ দেই। ঘৰত আজি একদম পূৰা মানুহ কাৰেণ্টৰ কাম কৰে, আপোনালোকক কৈয়ে থাকোঁ কাৰেণ্টৰ কাম কৰে। আৰু মানুহজন আহিব হৈছে, মই ধুনীয়াকৈ আলু ভাজি লৈ খাই লওঁ। আৰু খাই লওঁ নহয় দেই, মানে মানুহজনৰ সৈতে খপ খাম। গৰম ভাত খোৱাই নাই, মানে ৰাতিপুৱাই মানুহজন গুচি গ'ল ঠাণ্ডা ভাতকে খাই। তাৰপিছত গৰম ভাতৰ কাৰণে দালি চালি কিবাকিবি বনাই থোৱা আছে বাৰু। তথাপিতো আলুকণ গৰমে গৰমে হ'লে ভাল লাগিব নহয় জানো। মই আলু কাটি আছোঁ। আলু ধুনীয়াকৈ ভাজি খাই লওঁগৈ। মই পিছে পাকঘৰৰ কাম ইমান নকৰোঁ। আজি যিহেতু ঘৰত মানুহ নাই সেইবাবেহে মই ভাজিকণ বনাবলৈ ল'লোঁ। কাৰণ মানুহজন কামলৈ গৈছে, আহিলে আকৌ ঠাণ্ডা ভাতটো ঠাণ্ডাই হৈ গ'ল। সেইকাৰণে ভাবিছোঁ গৰম গৰম ভাজি এখন হ'লে ভাল হ'ব নহয় জানো। তাৰপিছত আকৌ ক'ত কি থাকে মই ইমান বুজিও নাপাওঁ, তাকে আকৌ বিচাৰি কুচাৰি যেনে তেনে বোলো বনাওঁ। তাৰপিছত আকৌ দেখিছে নহয়, কেৰাহীত তেল দিলোঁ, তেল নপকোঁতে লাহেকৈ তেল নাপালোঁ। দেখিছেনে একদম মানে এতিয়াহে অলপ গৰম হৈছে। হালধি নিমখ তাতে দি দিছোঁ, কেনেকুৱা হয় নাজানো বাৰু। তাৰপিছত আকৌ এয়া আলু নহয় জানো, আলু পূৰা তাতে মিঠাতেলতে দি দিলোঁ। চৰ নকৰি দিওঁ মানে তেলটো ইমান গৰম হোৱা নাই নেকি। তাৰপিছত মই লৰাই পকাই মানে এয়া হৈ গ'ল আমাৰ আলু ভাজি ৰেডি। মই আকৌ মানুহজনলৈ ইয়াত ঢাকি থ'বলৈ আহিলোঁ। তাৰপিছত বাকী কামখিনি কৰি লওঁ। এতিয়া বাকী কামখিনি ইয়াত কৰিবলৈ লৈ আছোঁ। কুকাৰ চুকাৰ সকলো ধুই লওঁ, কাৰণ তাঁতখনৰ কাম কৰিবলৈ আছে, তাঁতত আকৌ লাগিবলৈ আছে। মই লৰালৈকে বাচনকেইটা বাহিৰলৈ ওলাই বোলো ঘৰ দুৱাৰবিলাক ধুনীয়াকৈ খাই লওঁ। তাৰপিছত আকৌ ইমান দেখুৱাব নোৱাৰি নহয়, পটাপট মই স্পীড কৰি দিছোঁ দেই। পটাপট এয়া ঘৰ চোতালবিলাক ধুনীয়াকৈ সাৰি ল'লোঁ। আৰু সাৰি লোৱাৰ পিছতহে বাকীখিনি কাম কৰিম। তাৰপিছত আহি গ'লোঁ ফটাফট এয়া বাচন ধুবৰ কাৰণে। বাচনখিনি ঘপা ধুই ল'লোঁ। তাৰপিছত আকৌ পানী দুনি ভিতৰলৈ নিব লাগিব নহয় জানো। আকৌ মগটো ধুনীয়াকৈ জাৰটো ধুই ল'লোঁ। জাৰটো ধোৱাৰ পিছত আকৌ পানী অলপ মানুহজনলৈ থৈ লওঁগৈ। তাৰপিছত আকৌ টিফিনৰ বাতিটো ইমান টানো হ'লেও যেনে তেনে মই খুলিব পাৰিলোঁ আৰু। তাৰপিছত কুকাৰটো আনি কুকাৰ চুকাৰ চব কেৰাহী বাতি চব ধুই মেলি আজৰি হৈ লওঁ বুলি ভাবি সোনকালে ধুলোঁ। তাতে আকৌ সিহঁতি আহিব হৈছে নহয় জানো, ঘৰৰ মানুহবিলাক আহিব হৈছে। মই আকৌ কামখিনি আজৰি কৰি ল'লেহে হ'ব হয়নে। সেইকাৰণে মই ধুনীয়াকৈ পটাপট কামখিনি কৰি আছোঁ আৰু মানুহো চাই আছোঁ আহিছে নেকি বুলি। তাৰপিছত আকৌ সেয়া মই পানী দুনি ধুনীয়াকৈ থৈ ল'লোঁ নহয়। থৈ লৈ ধুনীয়াকৈ পকাখন অকণমান পানী মাৰি ল'লোঁ, কাৰণ আহি গালি পাৰিব শহুৰ দেউতাই তাত। মই লৰালৈকে গোটেই কামখিনি কৰিবলৈ বিচাৰি আছোঁ। এইটো আকৌ চাহ বনোৱা কেটলি দেই। মই চাহ বনোৱা কেটলিটোতো পানী অলপ ৰাখি ল'লোঁ, কাপকেইটাও ধুই ল'লোঁ। যিহেতু মোৰ ৰাতি চাহ খাব লাগিবই, আকৌ পানী দুনিবিলাকো আনি থওঁ সোনকালে। সোনকালে মই আজৰি হৈ থাকিলেহে তাঁতত লাগিব পাৰিম। তাৰপিছত আকৌ এয়া পানী দুনি আনি চব আজৰি হৈ গ'লোঁ। এতিয়া আকৌ তাঁতখনৰ ওচৰলৈ যাওঁ বুলি ভাবিছোঁ। তাঁতখন কি হৈ আছে জানো পাই। এয়া আকৌ তাঁতখন চালোঁ, আকৌ মুহুৰা নাই। মুহুৰা বোলো মুহুৰা এটা ফুৰাই লওঁ। তাৰপিছত আকৌ সেই মুহুৰা ফুৰাওঁতে আকৌ হেৰি বেলেগ কাম এটা মনলৈহে আকৌ তাঁত গ'লোঁ। তাৰপিছত আকৌ আহি ইয়াত মুহুৰা ফুৰাই আছোঁ। ওচৰৰ ল'ৰা এটাক ভিডিঅ' এটা কৰি দিছোঁ, মোৰ গতি কি হৈছে। তাতে আকৌ সেই মুহুৰা মানে এইটো ববিনটো থ'বৰ কাৰণে আকৌ সেই হেৰিডাল বাৰীডাল নাই নহয়। মই আকৌ ওচৰৰে বাৰী এডাল আনি মেলি সেয়া যেনে তেনে হেৰি কৰি ল'লোঁ। তাৰপিছত আকৌ মুহুৰা বটা হৈ গ'ল। তাৰপিছত মই ভৰাই ল'লোঁ পটাপট। বোলো একোহালি বলেও বহুত হয় নে নহয়। তাঁতখন এমুৰ এমুৰকৈ বৈহে উলিয়াব পাৰিম, ঘৰৰ কাম থাকে যিহেতু। বোৱাৰী মানুহ পটককৈ আকৌ তাঁতখন উলিয়াম বুলি উলিয়াবও নোৱাৰি। বোলো নিজৰহে যেতিয়া তেতিয়া উলিয়াই থাকিম নহয় জানো। তাৰপিছত শালত দাঙিছিলোঁ সেইমাত্ৰ দেই। চাদৰখনো এয়া আগটো মুখি আছোঁ। মুখাৰ পিছতে আৰু এখন দুখনকৈ তেনেকৈ যেনে তেনে ওলাব। তাৰপিছত আকৌ চৰাই হাগি থৈ দিছে চাওকচোন। ঢাকি নথলোঁ মানে মই এইফালে, তাৰপিছত চৰাই এটা ওপৰৰ পৰা চাগে গৈছিলে, হাগনি ধৰিলে, প্ৰেককৈ হাগি দিলে নহয় জানো। তাৰপিছত মই বোলো ওচৰৰ ল'ৰা এটা ক'লোঁ বোলো এই ভিডিঅ'টো কৰি দিয়াচোন। ভিডিঅ'টো সি ধুনীয়াকৈ কৰি দিলে। আৰু মোৰ ওচৰৰ যেতিয়া মাতোঁ ল'ৰা ছোৱালীবিলাকক ভিডিঅ' কৰিবলৈ বা কেমেৰাটো ধৰি দিয়াচোন বুলি, কিন্তু পটাপট আহে। তাৰপিছত আকৌ সেয়া এনেকৈ কৰি থাকোঁতে সেই ৰাতি আহি পালেহিয়ে নহয়। ৰাতি আকৌ ছোৱালীজনীক অলপ দেখুৱাই দিব লাগে। দিনটো কাম কৰি ভাত খাইছোঁ এতিয়া চাই লওক। সেয়া দুইজনী ভাত খাইছোঁ। কাম কৰি থাকিলে ভাত খাবলৈ সময় নহয় অ' বন্ধুসকল। ভাত খোৱা সদায় দেৰি হয়, আৰু মানুহটোৰ লগত যদি ভাত কেইটামান পটককৈ খাই নলওঁ চেচেই আৰু।
পঢ়ি থাকোঁতে তাই আকৌ পটককৈ কিবা এটা কৈ দিলে নহয়, মই অবাক হৈ গ'লোঁ। তাৰপিছত বোলো ক'লোঁ দেহা এনেকুৱা কথা ক'ব নাপায় দেই, অলপ হেৰি কৰিলোঁ। তাৰপিছত পঢ়াৰ সময়ত তাই আৰু কি আৰু তাই ভেঙুচালিবিলাক যি টি মানে পঢ়িবলৈ ক'লে ইটোহে কিবা আমনি তামোন কিবা 1 2 3 4